Hello students, welcome back to our YouTube channel. আজি আমি এই ভিডিওটোত অসম জাতীয় বিদ্যালয়ৰ ক্লাস 7ৰ হিষ্ট্ৰী লেসন নং 6 অসমৰ মঠ মন্দিৰ ঘৰদুৱাৰ আৰু ৰাজকাৰেং এই লেসনটোৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। প্ৰথমতে আছে সমূহ উত্তৰ লিখা। অসমৰ জলবায়ু কেনে ধৰণৰ? উত্তৰ অসমৰ জলবায়ু হেমেকা আৰু নাতিশীতোষ্ণ। নেক্সট, আহোম ৰাজত্বকালত প্ৰজাৰ ঘৰৰ চালবোৰ কেনে আছিল? উত্তৰ আহোম ৰাজত্বকালত প্ৰজাৰ ঘৰৰ চালবোৰ খেৰ নৰা টকোপাত আদিৰ আছিল। ৰজাক সাক্ষাতৰ বাবে থকা ঘৰটোক কি বোলে? উত্তৰ ৰজাক সাক্ষাতৰ বাবে থকা ঘৰটোক চুলুং বোলে। অসমত পকী ঘৰ কেতিয়াৰ পৰা সাজিবলৈ লৈছিল? উত্তৰ মুছলমান আৰু মোগলসকলৰ আগমনৰ পৰা অসমত পকী ঘৰ সাজিবলৈ লৈছিল। নেক্সট কুৱেশ্যন, নৰক আৰু ভগদত্তৰ সমসাময়িক আন প্ৰাচীন অসমৰ আন এজন বিখ্যাত ৰজাৰ নাম লিখা। উত্তৰ নৰক আৰু ভগদত্তৰ সমসাময়িক প্ৰাচীন অসমৰ আন এজন বিখ্যাত ৰজাৰ নাম হ'ল বান ৰজা। তেজপুৰৰ দ পৰ্বতীয়াৰ শিলৰ তোৰণৰ নিৰ্মাণ শৈলীত ভাৰতৰ ইতিহাসৰ কোন যুগৰ ভাস্কৰ্য শৈলীৰ সাদৃশ্য পোৱা যায়? উত্তৰটো হ'ব তেজপুৰৰ দ পৰ্বতীয়াৰ শিলৰ তোৰণৰ নিৰ্মাণ শৈলীত ভাৰতৰ ইতিহাসৰ গুপ্ত যুগৰ সাদৃশ্য পোৱা যায়। গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তই প্ৰাচীন কামৰূপ ৰাজ্যৰ কোন অঞ্চললৈকে ৰাজ্য বিস্তাৰ কৰিছিল? উত্তৰ গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তই প্ৰাচীন কামৰূপ ৰাজ্যৰ বৰ্তমান নগাঁৱৰ ডবকালৈকে ৰাজ্য বিস্তাৰ কৰিছিল। পালসকলৰ ৰাজত্বকালৰ স্থাপত্য ভাস্কৰ্যৰ এটা বিশেষ বৈশিষ্ট্য লিখা। উত্তৰ পালসকলৰ ৰাজত্বকালৰ স্থাপত্য ভাস্কৰ্যৰ এটা বিশেষ বৈশিষ্ট্য হ'ল ইটা আৰু পোৰামাটিৰ ব্যৱহাৰ। কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণৰ দায়িত্বত থকা স্থপতিবিদজনৰ নাম লিখা। উত্তৰ কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণৰ দায়িত্বত থকা স্থপতিবিদজনৰ নাম হ'ল মেঘামুক্তুম। 2 নম্বৰ প্ৰশ্ন, আহোম ৰজা গদাধৰ সিংহৰ ৰাজত্বকালত নিৰ্মিত দৌলসমূহৰ নাম লিখা। উত্তৰ আহোম ৰজা গদাধৰ সিংহৰ ৰাজত্বকালত নিৰ্মিত দৌলসমূহ হ'ল লাকুৱাৰ ওচৰৰ মাইবেলা দৌল, থাওৰা দৌল, খৰা দৌল, উমানন্দ মন্দিৰ পুনৰ নিৰ্মাণ ইত্যাদি। 3 নম্বৰ, বৰাণী ফুলেশ্বৰীয়ে নিৰ্মাণ কৰা দৌলসমূহৰ নাম লিখা। উত্তৰ বৰাণী ফুলেশ্বৰীয়ে নিৰ্মাণ কৰা দৌলসমূহৰ নাম হ'ল দেৱী দৌল, শিৱদৌল আৰু বিষ্ণু দৌল। 4 নম্বৰ, ৰুদ্ৰসিংহৰ ৰাজত্বকালত হোৱা স্থাপত্য ভাস্কৰ্যৰ বিষয়ে লিখা। উত্তৰ ৰুদ্ৰসিংহৰ ৰাজত্বকালত স্থাপত্য ভাস্কৰ্যৰ যথেষ্ট উন্নতি হোৱা দেখা গৈছিল। ৰুদ্ৰসিংহই বংগদেশৰ পৰা ঘনশ্যাম নামৰ এজন সুদক্ষ খনিকৰক অনাই থলুৱা প্ৰজাক উপযুক্ত প্ৰশিক্ষণ দিয়াই কাৰিকৰী ফৈদ এটাৰ সৃষ্টি কৰিছিল। তাৰ স্পষ্ট উদাহৰণ এতিয়াও শিৱসাগৰ জিলাৰ শিলাকুটি মৌজা হিচাপে খ্যাত অঞ্চলটো। মাতৃ জয়মতী কুঁৱৰীৰ শেষ নিশ্বাসৰ থলী হিচাপে খ্যাত জেৰেঙা পথাৰত মাতৃৰ নাম যুগমীয়া কৰিবৰ বাবেই সৃষ্টি কৰিছিল জয়দৌল আৰু জয়সাগৰ পুখুৰী। এয়াই আছিল ৰুদ্ৰসিংহৰ স্থাপত্য ভাস্কৰ্যৰ আৰম্ভণি। জয়সাগৰ পুখুৰীৰ পাৰতেই পঞ্চদেৱতাৰ 5টা মন্দিৰ নিৰ্মাণ কৰাইছিল। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু শ্ৰেষ্ঠটোৱে হ'ল জয়দৌল। 5 নম্বৰ প্ৰশ্ন, শিৱসিংহৰ ৰাজত্বকালত স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত কি কি উন্নতি হৈছিল লিখা। উত্তৰ ৰুদ্ৰসিংহৰ পিছৰজন ৰজা আছিল শিৱসিংহ। তেওঁ আছিল শাক্তধৰ্মী, সেয়ে তেওঁৰ ৰাজত্বকালত সজোৱা দৌলবোৰ প্ৰধানকৈ শিৱদৌলে। শিৱসিংহৰ বৰাণী ফুলেশ্বৰীয়ে শাক্ত হৈ প্ৰথমে গৌৰীসাগৰত 3টা দৌল সাজিছিল। সেইকেইটা হ'ল দেৱী দৌল, শিৱদৌল আৰু বিষ্ণু দৌল। স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালৰ আন এটা উল্লেখযোগ্য কীৰ্তিচিহ্ন হ'ল শিৱসাগৰৰ শিৱদৌল। ৰাণী অম্বিকাই অৱশ্য দেৱতা শিৱৰ নামত এই দৌল উৎসৰ্গা কৰিছিল। বৰ্তমান সময়তো এই দৌলকেইটাত বিভিন্ন সময়ত পূজা অৰ্চনা চলিয়ে আছে। 6 নম্বৰ, আহোম যুগত দৌল দেৱালয় নিৰ্মাণ কৰোঁতে কি কি বস্তু ব্যৱহাৰ কৰা হৈছিল লিখা। উত্তৰ আহোম যুগত দৌল দেৱালয় নিৰ্মাণ কৰোঁতে বৰালি মাছ, ঔটেঙা, ৰঙা মাটি, কলা মাটি, চূণ, শিল, মাটিমাহ, মিঠাতেল, গুড়, ইটা, শণ, চকা চূণ, হাঁহ কণী, শামুকৰ চূণ, ধূনা, মঠীয়া শিল আদি বস্তুৰ ব্যৱহাৰ কৰা হৈছিল। আহোম যুগৰ ৰাজকাৰেঙৰ নিৰ্মাণ প্ৰণালীৰ বিষয়ে লিখা। উত্তৰ পুৰণি কালত অসমৰ ৰজাৰ ৰাজকাৰেং বা ৰাজহাউলিবোৰ কাঠ বাঁহেৰে নিৰ্মাণ কৰা হৈছিল। এই ৰাজকাৰেংবিলাকৰ কাৰুকাৰ্য অতি মধুমোহা আছিল। ৰাজকাৰেঙৰ চাৰিওকাষে গড় সাজি তাৰ অলপ আঁতৰত ঘন ঘনকৈ কোট কৰা বাঁহ গছ ৰুই দিছিল। সেই বাঁহনি ভেদি কোনো ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিছিল। ৰজাক সাক্ষাতৰ বাবে থকা কোঠাটোক চুলুং ঘৰ বুলিছিল। ই দীঘলে 120 হাত আৰু ভিতৰি বহলে 60 হাত আছিল। কোঠাটোত মুঠতে 66টা খুঁটা আছিল। ৰাজকাৰেঙৰ ধুনীয়া কাঠৰ বেৰ, ঘৰৰ মূধচ আৰু খুঁটাসমূহৰ তলে ওপৰে থকা কাঠৰ অপূৰ্ব কাৰুকাৰ্য চালে চকুৰোৱা আছিল। এনেধৰণৰ কাঠৰ বেৰবোৰত পিতলৰ আইনা খটোৱা আছিল।
ৰজাৰ ৰাজকাৰেংটো হাতখলপীয়া আছিল। প্ৰাসাদৰ একোণত সন্মুখাসন্মুখীকৈ থকা 4টা খুঁটাৰ প্ৰত্যেকতে 9টা ৰিং আছিল। ৰিংবোৰত বিভিন্ন ৰঙৰ ৰঙীন চন্দ্ৰতাপ আঁৰি দিয়া হৈছিল। ৰাজহাউলিৰ ভিতৰত থকা অন্যান্য কাঠেৰে সজা ঘৰবোৰ বৰ মজবুত আৰু কাৰুকাৰ্য খচিত আছিল। 8 নম্বৰ প্ৰশ্ন, অসমৰ ঘৰ-দুৱাৰ নিৰ্মাণ ব্যৱস্থা কেনেধৰণৰ আছিল চমুকৈ লিখা। উত্তৰ, কোনো এখন ঠাইৰ ঘৰ-দুৱাৰ বা বাসস্থান নিৰ্ভৰ কৰে ঠাইখনৰ ভৌগোলিক পৰিৱেশ আৰু জলবায়ুৰ ওপৰত। অসমৰ জলবায়ু ঘাইকৈ সেমেকা যদিও ই নাতিশীতোষ্ণ, জাৰো বেছি নহয়, গৰমো বেছি নহয়। সেয়ে অতি প্ৰাচীন কালৰ পৰা ইয়াৰ স্থানীয় মানুহখিনি কাঠ, বাঁহ, বেত, ইকৰা, নলখাগৰি, শণ, খেৰ, নৰা, টকৌপাত আদি সামগ্ৰীৰে ঘৰ-দুৱাৰ সাজিছিল। এই কাঠ-বাঁহেৰে সজা ঘৰবোৰ সাধাৰণতে গৰমৰ দিনত ঠাণ্ডা হয় আৰু জাৰৰ দিনত গৰম হয়। সাধাৰণ প্ৰজাৰ পৰা ৰজালৈকে সকলোৱে এনেধৰণৰ ঘৰ-দুৱাৰ সাজিছিল। নদী কাষৰীয়া অধিবাসীসকলে সঘনাই হোৱা বানপানীৰ পৰা আৰু পাহাৰীয়া ঠাইৰ অধিবাসীসকলে বনৰীয়া জীৱ-জন্তুৰ পৰা হাত সাৰিবলৈ চাংঘৰ সাজি লৈছিল। কেৱল প্ৰজা বা সাধাৰণ শ্ৰেণীৰ মানুহেই যে কাঠ, বাঁহ, খেৰ, ইকৰা আদিৰে ঘৰ সাজিছিল তেনে নহয়। ৰজাৰ ৰাজকাৰেং বা ৰাজহাউলিবিলাকো কাঠ-বাঁহেৰে সাজিছিল। প্ৰত্যেক ঘৰৰ সৈতে একোখন প্ৰকাণ্ড বাৰীও আছিল। অসমৰ গ্ৰামাঞ্চলত আজিও ঘৰৰ সৈতে বাৰী দেখা পোৱা যায়। মুছলমান আৰু মোগলসকলৰ অসম আগমনৰ সময়ৰ পৰাহে অসমত পকীঘৰৰ প্ৰভাৱ পৰিছিল। কিন্তু তাৰ আগৰ পৰাই অসমত কি হৈছিলে, কাঠ-বাঁহেৰে ঘৰ সজা হৈছিল। বৰ্তমানৰ যিবোৰ শিৱসাগৰৰ যিবোৰ তোমালোকে কীৰ্তিচিহ্ন হয় না, আপুৰুগীয়া যিখিনি কীৰ্তিচিহ্ন দেখিবলৈ পোৱা সেইবোৰ প্ৰথমতে কাঠ বা খেৰেৰেই বনোৱা হৈছিল। লাহে লাহে পাছৰ সময়তহে এইবোৰ পকী কৰা হৈছিল। 9 নম্বৰ, চিহাবুদ্দিন তালিচৰ বৰ্ণনাত অসমৰ ঘৰ-দুৱাৰৰ বৰ্ণনাটো কি আছিল লিখা। উত্তৰ, চিহাবুদ্দিন তালিচে আহোমৰ ৰাজকাৰেঙৰ সৌন্দৰ্যৰ বিষয়ে যি বিৱৰণ দাঙি ধৰিছে তাৰ পৰাই অসমৰ ঘৰ-দুৱাৰ কেনে আছিল তাৰ এখন স্পষ্ট ছবি পোৱা যায়। চিহাবুদ্দিনৰ বিৱৰণী মতে ৰাজকাৰেঙৰ চাৰিওফালে গড় সাজি তাৰ অলপ আঁতৰত ঘন ঘনকৈ কোট কৰা বাঁহগছ ৰুই দিছিল। সেই বাঁহনি ভেদি কোনো ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিছিল। তদুপৰি নগৰখনত সহজতে সোমাব নোৱাৰাকৈ এটা মানুহ ডুব যাব পৰাকৈ খাৱৈ বা খাল খান্দিও দিছিল। ৰজাক সাক্ষাতৰ বাবে থকা কোঠাটোক চুলুংঘৰ বুলিছিল। ই দীঘলে 120 হাত আৰু ভিতৰি বহলে 60 হাত আছিল। কোঠাটোত মুঠতে 66টা খুঁটা আছিল। প্ৰতিটো খুঁটাৰ ব্যাস আছিল 4 হাত। এই খুঁটাবোৰ অতি মসৃণ আৰু মেচিনত কটাৰ দৰে লাগিছিল। ৰাজকাৰেঙৰ ধুনীয়া কাঠৰ বেৰ, ঘৰৰ মুধচ আৰু খুঁটাসমূহৰ তলে ওপৰে থকা কাঠৰ অপূৰ্ব কাৰুকাৰ্য চালে চকুৰোৱা আছিল। এনেধৰণৰ কাঠৰ বেৰবোৰত পিতলৰ আইনা খটোৱা আছিল। এই আইনাবোৰ এনেকৈ পৰিষ্কাৰকৈ ঘঁহি পিহি চকচকীয়া কৰি ৰখা হৈছিল যে তাত সূৰ্যৰ কিৰণ পৰিলে চকু চাট মাৰি ধৰিছিল। ৰজাৰ ৰাজকাৰেংটো হাতখলপীয়া আছিল। প্ৰায় 12,000 পাইকে এবছৰ খাটি ৰাজকাৰেংটো সাজি উলিয়াইছিল। প্ৰাসাদৰ একোণত সন্মুখাসন্মুখীকৈ থকা 4টা খুঁটাৰ প্ৰত্যেকতে 9টা ৰিং আছিল। এই ৰিংবোৰত ৰজাৰ সিংহাসনৰ ওপৰত বিভিন্ন ৰঙৰ চন্দ্ৰতাপ আঁৰি দিয়া হৈছিল। ৰাজহাউলিৰ ভিতৰত থকা অন্যান্য কাঠেৰে সজা ঘৰবোৰ আৰু বৰ মজবুত আৰু অপূৰ্ব কাৰুকাৰ্য খচিত আছিল। এই ঘৰবোৰৰ কাৰুকাৰ্য আছিল বৰ্ণনাতীত। এনেধৰণে চিহাবুদ্দিন তালিচে তেওঁৰ বিৱৰণীত অসমৰ ঘৰ-দুৱাৰৰ বৰ্ণনা দি গৈছে। ভিডিঅ'টো ইমানতে শেষ হৈছে। থেংক ইউ।